তাৰ বিষয়ে সদায় মনত পৰে। এইকাৰণেই যে গাঁৱলীৰ পৰা এই ফালৰ পৰা আমাৰ কিছুমান শিক্ষক আছিল, যিবিলাক বিৰাট ডক্টৰ পণ্ডিত আছিল। আজিকালিতো আৰু নৰ্মাল স্কুল বুলি কোনো অস্তিত্ব নাই, কিন্তু এনে এটা সময় আছিল অসমত যে নৰ্মাল স্কুলৰ পৰা পাছ কৰা শিক্ষক বুলি ক'লে তেওঁলোকে জীৱন বা এটা মানে স্বাভাৱিক জীৱন যাপন কৰে। কিন্তু মই বুজি মেইন ষ্টুডেণ্ট বুলি ক'লে আচলতে আমি যে উৎসৱ কৰি আছোঁ, উৎসৱ কৰিছোঁ, উৎসৱৰ প্ৰধান কথা হ'ল উৎসৱৰ পৰা আমাৰ জীৱন বৃদ্ধিৰ যিজন পুৰুষ আমাৰ উৎসৱ, সেই উৎসৱ অনুধাৱন কৰি এইটো কম খেতি কৰি আমি জীৱনৰ Justice for Govind Garg. Yes, Thank you.